দানিকৰ বংশ মই দানিকৰ বংশ এক নম্বৰ পৰা মাৰি আছে দানিকৰ বংশৰ পাকঘৰত এইফালে চাহ বনাইছে আপোনালোকে চাহ বনাই আছে ভাল লাগিছে বহুত বহুত মানুহ বহুত ভাল লাগিছে বৰবিয়া বেৰী আহু ধানৰ বন নিয়াবলৈ ৰ'দৰ ছাঁৰ বাবে ব্যৱহাৰ কৰা হয় ৰভা এইফালে কুঁহিয়াৰ পেৰা সঁজুলি এইফালে ম'হৰ গাড়ীৰ সঁজুলি আমাৰ বংশটো এইটো নগাদাটো হ'ল মানে আমাৰ পূৰ্বপুৰুষ যেতিয়া নামচাঙৰ পৰা নামি আহিছিলে নামি আহোঁতে এই সুৰাটো লৈ আহিছিলে আমাৰ প্ৰতীক হিচাপে মানে ব্যৱহাৰ হয় এই নগাদাখনে মানে পিঠিত এনি টাইম থকা বংশটো নগা পাহাৰৰ পৰা বিলং কৰে মানে নামচাঙৰ নগা পাহাৰৰ পৰা বিলং কৰে সেইকাৰণে নামচাং খেতিয়কসকলে এই টুনি চৰাই গছৰ ওপৰত আহু ধান ৰখি থাকোঁতে এইবিলাক উমলি গছৰ ওপৰত ধৰি পিনি হেৰি টুনি চৰাইবিলাক খতম কৰিছে